যেতিয়া তুমি সম্পূৰ্ণ বছৰ এটা পাৰ কৰা, তেতিয়া তুমি জানিব পাৰা যে জীৱনটো কিমান উত্থান পতনেৰে পৰিপূৰ্ণ আছিল। আমাৰ সকলোৰে জীৱনত পোৱা কঠিন সময়ৰ অভিজ্ঞতা আছে, কিন্তু জীৱনত 5টা এনেকুৱা বস্তু আছে যিটো তুমি কেতিয়াও ঘূৰাই পাব নোৱাৰা। আঘাত দিয়া শব্দ। জীৱনত কিছুমান পৰিস্থিতিত নিজৰ ধৈৰ্য হেৰুৱাই এনেকুৱা কিছুমান কথা কৈ দিয়া হয় যিবোৰ কোৱাৰ অৰ্থ নাই। বহুবাৰ তুমি খং কৰি কিছুমান কথা কৈ দিয়া, কিন্তু যিবোৰ কথা এবাৰ কৈ দিয়া হয় সেইবোৰ জীৱনত শুধৰাব নোৱাৰি। খঙত যিবোৰ শব্দ তোমাৰ মুখেৰে ওলাই গৈছে, চৰি বা ক্ষমাই সেইবোৰ ঘূৰাই আনিব নোৱাৰে। হাতৰ পৰা হেৰাই যোৱা সুযোগ। মানুহে কয় সুযোগ এবাৰেই দুৱাৰদলিত আহে। সঠিক সময়ত দুৱাৰ খুলিলে তুমি ইয়াক লাভ কৰিবলৈ সক্ষম হ'বা। যদি সেই সুযোগ হেৰাই যায় যিটো তোমাৰ পথত আহিছিল, গোটেই জীৱন অনুশোচনা কৰিব লগা হয়। বিশ্বাস হেৰুৱাৰ পাছত। তোমাৰ ওপৰত যদি কোনোবাই বিশ্বাস কৰে, তাৰ কাৰণ হ'ল যে তুমি সেই ব্যক্তিজনৰ জীৱনত এটা বিশেষ স্থান ধৰি ৰাখিছা। তুমি এজন ব্যক্তি হিচাপে তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ। কিন্তু তুমি যদি সেই ব্যক্তিজনৰ বিশ্বাস ভাঙি দিয়া, ই এটা গভীৰ আঘাতৰ বা যন্ত্ৰণাৰ কাৰণ হ'ব। এবাৰ বিশ্বাস ভাঙি দিলে তুমি সেই স্থান পুনৰ কেতিয়াও ঘূৰাই নোপোৱা। পৰিয়ালৰ সময় আৰু মৰম। পৰিয়াল গুৰুত্বপূৰ্ণ আৰু সম্বন্ধ প্ৰাথমিক। তুমি যদি জীৱনত অকলশৰীয়াকৈ থাকিব লাগে, তেতিয়া তোমাৰ পৰিয়ালৰ কথা বহুত মনত পৰিব। কিন্তু ইয়াৰ বাবে গভীৰ অনুশোচনাও হ'ব, কাৰণ তুমি সকলো সুন্দৰ মুহূৰ্ত হেৰুৱাই পেলাইছা। পাৰ হৈ যোৱাৰ পাছৰ সময়। সময় একেৰাহে গৈ থাকে, সেইবাবে এইটো গুৰুত্বপূৰ্ণ যে তুমি সময়ৰ লগে লগে কাম কৰি যোৱা। জীৱনত পাৰ হৈ যোৱা একেই মুহূৰ্ত দ্বিতীয়বাৰ ঘূৰাই নাপায়। এবাৰ যদি গুচি যায়, চিৰদিনৰ বাবে গুচি যায়।